নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আৰজেবি ডান্স ব্লগ। আজি আমি ভাত খোৱাৰ মানে ভিডিঅ' বনাইছোঁ। আমাৰ লগত আছে আমাৰ ডাঙৰ মইনা আৰু সৰু মনু। আমি ভাত খাম আমি তিনিটাই আৰু কম্পিটিশ্যন হ'ব। আৰু আমাৰ লগত আছে এয়া ব্ৰইলাৰ মাংস ধুনীয়াকৈ আৰু দালি আছে, এয়া দালি আৰু এয়া কাকৰাল ভাজা আৰু এয়া পটল আৰু এয়া দুলদুলি আৰু এয়া আমাৰ ডাঠা আছে, ডাঠাৰ আঞ্জা আৰু এয়া ডাঠাৰ শাকো আছে আৰু আচাৰো আছে। এয়া আচাৰ, আমৰ আচাৰ আৰু এয়া চালাড, আমি পিঁয়াজ ৰাখিছোঁ আৰু এয়া ভাত। আৰু এতিয়া আমি ধুনীয়াকৈ আমি খাই ল'ম, আপোনালোকে চাওক। এতিয়া আমি ভাত খাম। আমি এতিয়া হাত ধুই লওঁ। ফাৰ্ষ্ট আমি দালি দি খাই ল'ম প্ৰথমতে, তাৰপিছত আমি ব্ৰইলাৰটো মানে চাকি কৰিম। ফাৰ্ষ্ট আমাৰ দালিখিনি ঠিকেই আছে। এইটো আমাৰ দালি মানে বুটৰ দালি নহয়, প্ৰসাদৰ দালি এইটো। এতিয়া আমাৰ দালিটো শেষ হৈ গ'ল। এতিয়া আমি ব্ৰইলাৰৰ আঞ্জাটো আমি খাই লওঁ, কেনেকুৱা হৈছে গম পাম। বঢ়িয়া হৈছে। এতিয়া আমি আৰু অলপ ভাত ল'লোঁ, যিহেতু আমি অলপ লৈছিলোঁ, ধুনীয়াকৈ সাজি লৈছিলোঁ। এতিয়া আমি দালিটো খোৱা হ'লোঁ আৰু ব্ৰইলাৰটো এতিয়া খাই আছোঁ। এতিয়া ভাত চাতবিলাক ল'লোঁ, মইনাও ল'লা। কেনেকুৱা লাগিছে তোমাৰ? মই খাব নদাইছোঁ আৰু
শুনো খোৱা হ'ল আহত বহি থাক আমাৰ খাওঁ নহ'লে উৎপা নৰা এতিয়া খোৱা হ'ল নৰা হ'ল বাৰু মই নৰা আহিছোঁ আমাক খালাক বাৰু মই এইখিনি ৰুইলে তাত লৈছে অলপমান কাকলা ৰুইছে আৰু এইটো দুলদুল নাকি আৰু শাকটো ৰৈছে আৰু বাকী ডাঠাটো ৰৈছে পটাখিনি খাই পাৰিলোঁ বাকী আৰু হ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে কি ক'ব খাই ভাল লাগিল নেক্সট ভিডিঅ'ত লগ পাম নেক্সট ভিডিঅ'ত আৰু আমি বনাম মানে বঢ়িয়া কৰি আমি আৰু 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 মানুহ আনিম আৰু তুমি কি ক'বা খাই ভাল লাগিল ভিডিঅ' লাইক কমেণ্ট যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কি কোৱা ভিডিঅ' লাগে সেইটো আমাক কমেণ্ট কৰিব তলত বাই বাই